Hi everyone. আপোনালোকে জানেনে যে 14 ফেব্ৰুৱাৰী দিনটোক প্ৰেমৰ দিৱস বুলি কিয় কোৱা হয় বা এই দিনটোতে ভ্যালেন্টাইন ডে কিয় উদযাপন কৰা হয় ঘূৰি যাবলৈ ওলাইছো সুদূৰ অতীতলৈ তৃতীয় শতিকালৈ আৰু ক'বলৈ ওলাইছো ৰোম দেশৰ কথা এটা ৰোমান সাম্ৰাজ্যখন ৰোম দেশখন পৃথিৱীৰ ভিতৰত এখন উন্নত দেশ আছিল কিন্তু তৃতীয় শতিকা এটা সময় তাতে এজন কুৰু ৰজা ৰাজত্ব কৰিছিল যাৰ নাম আছিল ক্লডিয়াছ দ্বিতীয়ই গোটেই পৃথিৱীতে তেওঁৰ আধিপত্য স্থাপন কৰিব বিচাৰিছিল আৰু সেইকাৰণে তেওঁ এটা ডাঙৰ সৈন্য বাহিনী নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু তেওঁ ভাবিছিল যে যিসকল বিবাহিত পুৰুষ সেইসকলৰ শক্তি আৰু বুদ্ধি অবিবাহিত পুৰুষতকৈ কম কাৰণ বিবাহিত পুৰুষজন যদি সৈনিক হয় তেওঁৰ মূৰত চিন্তা থাকে তেওঁৰ পৰিবাৰৰ চিন্তা ল'ৰা ছোৱালীৰ চিন্তা সেইকাৰণে তেওঁলোকে ভাল যোদ্ধা হিচাপে কাম কৰিব নোৱাৰে সেইকাৰণে ৰজা ক্লডিয়াছে এটা আদেশ জাৰি কৰিলে যে দেশত কোনো যুৱকে তেতিয়াৰ পৰা আৰু বিয়া কৰাব নোৱাৰিব ইয়াতে কি হ'ল ৰোমৰ জনতা খুব হতাশ হৈ পৰিল বিশেষকৈ যিবিলাক ডেকা গাভৰু আছিল প্ৰেমিকা আছিল সেইসকল খুব অসহায় হৈ পৰিল কিন্তু সেই সময়তে ৰোমত এজন খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক বা সন্ত বা পাদুৰী আছিল যাৰ নাম আছিল চেণ্ট ভেলেণ্টাইনে ৰজাৰ আদেশক কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰিলে আৰু তেওঁ মনে মনে কৰিলে কি ৰোমৰ ডেকা গাভৰুসকলক প্ৰেম কৰিবৰ কাৰণে উদগনি যোগাবলৈ আৰম্ভ কৰিলে আৰু তেওঁ মনে মনে তেওঁলোকক বিবাহ পাশতো আবদ্ধ কৰাবলৈ ল'লে কিন্তু এই কথা ৰজাই গম পাওঁতে বেছিদিন নালাগিল ৰজাই লগে লগে এই কথা গম পোৱাৰ পিছতেই চেণ্ট ভেলেণ্টাইনক এৰেষ্ট কৰিলে আৰু তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিলে কিন্তু কাহিনী চাব কি হ'ব এতিয়া চেণ্ট ভেলেণ্টাইনক যিখন জেলত ৰখা হৈছিল সেই জেইলৰজনৰ এগৰাকী গাভৰু জীয়েক আছিল যাৰ নাম আছিল জুলিয়া আৰু জুলিয়া জন্মৰ পৰাই অন্ধ আছিল সেই জেইলাৰজনে জানিছিল যে চেণ্ট ভেলেণ্টাইনৰ গাত কিছুমান দিব্য শক্তি আছে সেইকাৰণে তেওঁ চেণ্ট ভেলেণ্টাইনক তেওঁৰ জীয়েকৰ দৃষ্টিশক্তি ঘূৰাই দিবৰ কাৰণে অনুৰোধ কৰিছিল চেণ্ট ভেলেণ্টাইনে নিজৰ প্ৰাৰ্থনা বলত সেই জেইলাৰগৰাকী জীয়েক জুলিয়াক দৃষ্টিশক্তি ঘূৰাই দিয়ে যেতিয়া জুলিয়াই দৃষ্টিশক্তি পায় তেওঁ চেণ্ট ভেলেণ্টাইনক লগ কৰিবৰ কাৰণে যেতিয়া জেইললৈ আহে তেতিয়া তেওঁলোকৰ চাৰি চকুৰ মিলন হয় আৰু তেওঁলোক ইজনে সিজনৰ প্ৰেমত পৰে আৰু চেণ্ট ভেলেণ্টাইনে সেই জুলিয়াক বিয়া কৰাবলৈ আগ্ৰহী হয় এই কথাটো ৰজাই গম পোৱাৰ লগে লগে তেওঁক চেণ্ট ভেলেণ্টাইনক ইয়াৰ পৰা আঁতৰি থাকিবলৈ কয় কিন্তু চেণ্ট ভেলেণ্টাইনে ৰজাৰ সেই কথা অগ্ৰাহ্য কৰাত ৰজাই তেওঁক মৃত্যুদণ্ডৰ হুকুম দিয়ে চেণ্ট ভেলেণ্টাইনক যেতিয়া মৃত্যুদণ্ডৰ হুকুম দিলে তেতিয়া যিসকল ডেকা গাভৰুক চেণ্ট ভেলেণ্টাইনে বিবাহ পাশত আবদ্ধ কৰাইছিল তেওঁলোকে খুব মনত বেজাৰ পাইছিল আৰু তেওঁলোকে জেইললৈ আহি চেণ্ট ভেলেণ্টাইনক কিছুমান ফুলৰ উপহাৰ দিবলৈ ধৰিলে আৰু 269 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা যিদিনা চেণ্ট ভেলেণ্টাইনক ফাঁচি দিয়া হ'ব সেইদিনা চেণ্ট ভেলেণ্টাইনে তেওঁৰ প্ৰেয়সীলৈ এখন প্ৰেম পত্ৰ লিখিলে য'ত শেষত তেওঁ লিখিছিল ফ্ৰম ইউৰ ভেলেণ্টাইন আৰু সেই তেতিয়াৰ পৰাই প্ৰতিজন প্ৰেমিকাই যেতিয়া প্ৰেম পত্ৰ লিখে তলত লিখিছিল ফ্ৰম ইউৰ ভেলেণ্টাইন বুলি ওপৰত লিখিছিল টু মাই ভেলেণ্টাইন আৰু তলত লিখিছিল ফ্ৰম ইউৰ ভেলেণ্টাইন চেণ্ট ভেলেণ্টাইনে প্ৰেমৰ কাৰণে নিজৰ জীৱনৰ বলিদান কৰিছিল আৰু সেই চেণ্ট ভেলেণ্টাইনৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণেই প্ৰত্যেক বছৰে তেওঁৰ মৃত্যুৰ পিছত 14 ফেব্ৰুৱাৰী দিনটোক প্ৰেমৰ দিৱস বা চেণ্ট ভেলেণ্টাইনৰ নামত ভেলেণ্টাইন ডে বুলি উদযাপন কৰি অহা হৈছে এয়া আছিল চমুকৈ ভেলেণ্টাইন ডে ইতিহাস আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ থেংকছ ফৰ ৱাচিং এণ্ড উইছ ইউ অল এ ভেৰি হেপ্পী